ঐতিহাসিক ঠাই গৌৰাং মিছনৰ আমাৰ এই পথাৰত কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভাৰ 47তম অধিৱেশন ইয়াত যোৱাকালিৰ পৰা অনুষ্ঠিত হৈছে আৰু আজি মুকলি অধিৱেশন হৈ আছে আৰু এই মুকলি অধিৱেশনত আমাৰ কোকৰাঝাৰ ইষ্টৰ বিধায়ক তেখেতৰ লগতে পদ্মশ্ৰী মংগল সিং হাজোৱাৰীৰ লগতে বহুতো গণ্যমান্য ব্যক্তি ইয়াত উপস্থিত আছে। আমি আশাবাদী যে কোকৰাঝাৰ জিলাৰ যিসকল কৰ্মকৰ্তা আছে বড়ো সাহিত্য সভাৰ জন্ম লগ্নৰে পৰা আজি যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ পৰা আদি কৰি কোকৰাঝাৰ জিলাৰ বড়ো সাহিত্য সভাৰ ওপৰত যিটো অৱদান সেই অৱদানটো আমি স্মৰণ কৰিব লাগিব আৰু তেখেতসকলৰ অৱদান আমি পাহৰিব নোৱাৰিম। আজি আমি দেখিছোঁ যে বৰ্তমান ইনফৰমেশ্যন টেকন'লজি আৰু ডিজিটেল এই যুগত আমি বড়ো সাহিত্য সভাই বিভিন্ন ধৰণৰ এটা প্ৰত্যাহ্বানত আমি কৰি আছোঁ, ভুগি আছোঁ আৰু আমি এই ইনফৰমেশ্যন টেকন'লজি আৰু 21st চেঞ্চুৰী 21 শতিকাৰ লগত কেনেকৈ আমি এই বড়ো মাধ্যমৰ মানে ভাৰ্নাকুলাৰ মিডিয়ামটো কেনেকৈ বচাই ৰাখিব পাৰি এইটো আমাৰ এটা প্ৰত্যাহ্বান আছে। बन्द जासिगोन सोरजोंबा बुजाब जासिगोन मारजाब खालाम जासिगोन खालामहोनो आसार नों लिरना हर फरायसा गैयाबाथ' खालामजाखागोन ना नोंनि गामियाव जुदि एलपि स्कुलाव जुदि फरायसायानो गैयाबा स्कुलखौ जोंनि गामिनि जोंनि ओनसोलनि एमइ स्कुलखौ जों जुदि फोथांनानै लाखिनांगौबा बबेबा स्कुलजों जुदि जों बुजाबनाङाबा आथिं जों लाखिनो सानोबा बे स्कुलाव जों फरायसा लाबोनांगौ। फरायसालिफ्राव जेन' फरायसा बाङो बेखौ नों आं जों बयबो खालामलायनांगोन आरो बेबायदिबासो जोङो फोथांनानै लाखिनो हागोन। अरथाबनांगोन जों माहारियारि बाद जातीयता बाद दानो थाखाय जोङो সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি সেইটো আমি কাৰ্যপন্থা হাতত লৈ আহিছোঁ আৰু বিটিআৰ চুক্তিৰ আধাৰত আৰু আগৰ বিটিচি চুক্তিৰ আধাৰত 2003 চনৰ পৰা এই বড়ো ভাষাটো এই শিডিউলত অৰ্থাৎ ভাৰত সংবিধানৰ 8ম অনুচ্ছেদৰ অন্তৰ্ভুক্ত হোৱাৰ এটা পথ আমি পাইছিলোঁ আৰু এইটো এটা স্বীকৃতিপ্ৰাপ্ত ভাষা ভাৰতৰ এটা স্বীকৃতিপ্ৰাপ্ত ভাষা হিচাপে বড়ো ভাষাই আজি মানে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ জনজাতীয় ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে আৰু এই ভাষাটো বিটিআৰ চুক্তিৰ আধাৰত আমি এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে অসমত আমি ব্যৱহাৰ কৰাৰ কাৰণে আমি স্বীকৃতি পালোঁ আৰু এই ভাষাটো আমি অকল বিটিআৰ এৰিয়া নহয় আমি আউটছাইড বিটিআৰ এতিয়া বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল হৈছে এই অঞ্চলতো আমি বড়ো ভাষাটো কেনেকৈ মানে আমি অফিচিয়েল লেংগুৱেজটো বা চৰকাৰী ভাষা হিচাপে কেনেকৈ প্ৰৱৰ্তন কৰিব পাৰি আমি অসম চৰকাৰৰ লগত অহৰহ আমাৰ আলাপ আলোচনা হৈ থাকে। আমাৰ বড়ো মাধ্যমৰ সমস্যাটো সমাধান কেনেকৈ কৰিব পৰা যায় তাৰ কাৰণে আমি বিটিআৰ চৰকাৰ তথা অসম চৰকাৰৰ লগত আমি তেখেতসকলৰ পৰা পেট্ৰনেজ পোৱাৰ কাৰণে আমি যোৱা 19 তাৰিখে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেখেতে আমাক আমন্ত্ৰণ কৰিছিলে আৰু আমাৰ এই বিটিআৰ চুক্তিৰ যিটো 6.3 যিটো দফা সন্নিৱিষ্ট আছে এই দফাটো কেনেকৈ ইমপ্লিমেণ্ট কৰিব পৰা যায় কেনেকৈ সমস্যাটো সমাধান কৰিব পৰা যায় তাত লিখা আছে গোটেই বড়ো মাধ্যমৰ যিবিলাক ভেঞ্চাৰ স্কুল আছে এলপিৰ পৰা কলেজলৈকে এইটো কেনেকৈ প্ৰাধিকৰণ কৰা হ'ব এই কথাটো আমি আলোচনা কৰিছিলোঁ আৰু তেখেতে 6.3 সেই ক্লজটো সেই দফাটো অতি শীঘ্ৰে নিট বেষ্টত মানে সেইটো সমাধান কৰাৰ কাৰণে আমাক আশ্বাস দিছে আৰু ইয়াৰ বাদেও আমাৰ কলেজৰ সমস্যাবিলাক ইউনিভাৰ্চিটিৰ সমস্যাবিলাক তেখেতসকলে যাতে কোৱালিফাইং হিচাপে বড়ো ভাষাটো লয় আৰু সেই কোৱালিফাইঙৰ ক্ষেত্ৰত
যাতে চাকৰি বাকৰিত বড়ো এই ভাষাটো মানে তেখেতসকলে অন্তৰ্ভুক্ত কৰে, সেইটো আমি আলোচনা কৰিছিলোঁ আৰু তেখেতসকলে কথা দিছে সেইটো হৈ যাব। আৰু আমাৰ কিছুমান সামাজিক কথা আছে, এই সামাজিক সমস্যাবিলাককো আমি সমাধান কৰাৰ কাৰণে অসম চৰকাৰক অনুৰোধ কৰিছোঁ।